হেল্ল' এণ্ড স্বাগতম দোস্ত বলক ৰাস চাবলৈ যাওঁ আৰু যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে মোৰ ভিডিঅ'ৰ পৰা চাব পাৰিব আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব আমি ছয়গাঁৱৰ ৰাস চাবলৈ যাম আজি আৰু আপোনালোকে মোৰ পৰাই চাব পাৰিব তো বলক ৰাসলৈ যাওঁ ডাইৰেক্ট গৈ বলো আমি মিৰ্জা ৰাস মহোৎসৱৰ সন্মুখ আৰু মিৰ্জাৰ পৰা আমি ৰাইট ফালে টাৰ্ণ ল'ম ছয়গাঁৱলৈ অভিনন্দন এতিয়া বোলো আমি ৰামপুৰ ৰাস আৰু চাই থকা আপোনালোকে একদম শেষত পাম ছয়গাঁৱৰ ৰাস ৰামপুৰ ৰাস মহোৎসৱ বৃন্দাবন আমি বৰ্তমান গৈ আছোঁ ছয়গাঁও ৰাস মহোৎসৱৰ ভিতৰলৈ আৰু এইটো হৈছে প্ৰথম গেটটো এই ঘূৰণিটো সৰুতে আমি নিজে বনাইছিলোঁ কঁঠালৰ পাতেৰে অলপমান এনে অকণমান দেখাই দিওঁ নৰসিংহ দশাৱতাৰ কি দশাৱতাৰ দৈৱকীৰ বিবাহ কোনোবা দৈৱকী আছে নেকি এই আকাশবাণী গুৱাহাটী নহয় যেতিয়া আকাশবাণী দিছিলে এই বৰ্তমান যুগৰ জেল নহয় কংসৰ কাৰাগাৰ হয় কংসৰ কাৰাগাৰ গোকুলে গুমন এই ডেঞ্জাৰ বস্তুটো হৈছে এইটো পুটুনা ননীজোৰ এই কংস আমাক বধ কৰি দিলে ইয়াতে বধ কৰি দিলে এইটো হৈছে অগাহুৰ বধ গোটেইবিলাক নেদেখাও নাম চলি আছে ওচৰত এই আমাৰ ৰীমা দাস মেডামৰ বুলবুল কেঞ্চিং চাবলৈ আহিব এই আমাৰ স্বচ্ছ ভাৰত আমাৰ মোদীজীৰ স্বচ্ছ ভাৰত অভিযান নৌকাবিলাক অনন্ত সজ্জা এইটো সকলোতকৈ ধুনীয়া দৃশ্য হৰগৌৰী পিতাৰ অগ্নি পৰীক্ষা আজিকালিতো দিব নায়ে অগ্নি পৰীক্ষা হনুমান দেখাই আছোঁ হনুমান ৰাম ভক্ত হনুমান ছবি একো নাই চুলন আমাৰ ৰাধা কৃষ্ণ এই সৰসজ্জা এই সৰুতে দেখিব আমাৰ বিষ্ণু পুৰাণত এই হিৰণ্যকশিপু বধ ভগৱান বিষ্ণুৱে যে বধ কৰিছিল এইটো এই বস্তুটোৱে মেইন বস্তু সতী আৰু বেউলা মানে সঁচা প্ৰেমৰ নিদৰ্শন বৃন্দাবন খুব সুন্দৰ বৃন্দাবনৰ দৃশ্য মানুহ চাওক তাত চলি আছে নাম এইটো হৈছে কালিয়া দমন নিশ্চয় সকলোৱে জানে আৰু সকলোৱে দেখিছে আৰু এইটো হৈছে আজিকালিও ঘটি থকা কিছুমান ঘটনাৰ আঁৰত থকা সম্পূৰ্ণ কাহিনী গোপিনীৰ বস্ত্ৰহৰণ ফালি দিম এনেকৈ দুশ্মনবিলাকো ফানি দিম এনেকৈ জৰা সন্ধ্যাভত নিশ্চয় দেখা পাইছে ৰুক্মিণী হৰণ শ্ৰীকৃষ্ণই বহুত হৰণ কৰিছে দেই শিৱ আমাৰ ছোৱালীসকলৰ ফেভৰেট ভগৱান শিৱ মানুহ চাওক
এতিয়া আমি মিনা বজাৰলৈ গমন কৰিম। বৃন্দাবন এইখন এক্সট্ৰাকে ক্ৰিয়েট কৰা বৃন্দাবন, আৰু আমাৰ ভাইটিয়ে ভিডিঅ' কৰি আছে, মানে বৃন্দাবনখন বহুত সুন্দৰ হৈছে। এই বাপ্পা, এইখন হৈছে বৃন্দাবন। এই ৰখা ৰখা, হ'ব দে। এই প্ৰতিমাটো উঠাম, প্ৰতিমাটো, এই মানৱ প্ৰতিমা ভূপেন হাজৰিকা। অলপ আগৰ পৰাই দেখাবলৈ চেষ্টা কৰিছোঁ মানৱ প্ৰতিমা, একজেক্ট অৰিজিনেল যেন পাই না। নিশ্চয় দেখিছে, সম্পূৰ্ণ এজন ব্যক্তি, কিন্তু অৰিজিনেল নহয়, ডুপ্লিকেট, মানে মানৱ হয় এইটো, মানে অৰিজিনেল ভূপেন হাজৰিকা নহয় আৰু। এনেকৈ ৰৈ থকাটো সৰু কথা নহয়, বহুত ডাঙৰ কথা। বৰ্তমান এতিয়া মিনা বজাৰত গৈ আছোঁ, বৰ্তমান মিনা বজাৰ যাই আছোঁ আৰু যাই আছোঁ আৰু যাই আছোঁ। চাই থাকক আপোনালোকে। দলংখন বহুত ৰিস্কি। এই আহিছে, এইখন মিনা বজাৰ, আমাৰ মিনা বজাৰখন। টেবুল পপকৰ্ণ 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 এই চম্পাপুৰি আমি সৰুতে বহুত খাইছিলোঁ, এতিয়া আজিকালি কমি গৈছে, কি আছে নেকি। এই বেয়া সৰুকালৰ হেলিকপ্টাৰখন, আমাৰ এখন গ'ল দেখোন, এই গুচি গ'ল ৰেলখন। এই এটা ওপৰৰ পৰা উৰি উৰি আহি আছে, এটা নামি যাই আছে। আহিল আহিল ৰেলখন, আহিল ৰেলখন, আহিল ৰেলখন, আহিলে গুচি গ'ল, গুচি গ'ল, গ'ল গ'ল গ'ল। মিনা বজাৰত এইটো চাওকচোন, চেৰকিটো বহুত ওখ চেৰকি, বহুত ওখ চেৰকি, আপোনাৰ দেখিলে ভয় লাগি যাব, ওচৰত আহিলে দেখা পাব। আহিলে নিশ্চয় গম পাব। দাম কিমান? এই দাম যিমান কি নহ'ব। স্পেচিয়েলি ল'ৰাবোৰৰ বাবে শেষৰ ফালে, ভিডিঅ'টোৰ শেষৰ ফালে এটা স্পেচিয়েল বস্তু আছে, যিটো ল'ৰাবোৰে চাই ভাল পায় বা কৰিব বিচাৰিব। চাব দেই শেষলৈকে একদম। এই ছোৱালীটো ভাবি আছে অলপ পিছতে স্বৰ্গত এণ্টাৰ মাৰিব মানে, আৰু হেলিকপ্টাৰ উঠি। বাইকৰ চাউণ্ড শুনকচোন। মই বেকগ্ৰাউণ্ড চাউণ্ডটো অফ কৰি দিছোঁ। চেৰকি চাওকচোন, দুটা দুটা চেৰকি আছে, মানে যদি আপোনালোকে আহে নিশ্চয় দেখা পাব, এটা নহয় দুটাকৈ চেৰকি দেখা পাব, এটা ডাঙৰ এটা অকণমান সৰু, আৰু এইখন চলিব অলপ পিছতে। নিশ্চয় দেখা পাইছে এখন চলিল, আৰু এইখন আমাৰ পলাশবাৰী ৰাস মহোৎসৱত এইখন অহা নাই, কিন্তু ইয়াতে দেখা পালোঁ। চ' এইখনত উঠিব লাগিব এতিয়া। চ' অলপ পিছতে আমি উঠিম আৰু আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম, চাই থাকক।
Oh, nice view. बात भी करती है अजीब लड़की में आप लोगों के साथ बातों भी करेगी এটা ভাল বস্তু দেখিছোঁ টি চাৰ্ট মগ প্ৰিণ্ট টি চাৰ্ট আৰু মগ প্ৰিণ্ট কৰা ইয়াত ব্লেংক মগত প্ৰিণ্ট কৰা হয় এই নিশ্চয় দেখা পাইছে ইয়াতে ব্লেংক মগত আপোনাৰ ফটোখন দিলে প্ৰিণ্ট কৰি দিব আৰু অনলি মগ বুলিয়ে নহয় টি চাৰ্টতো আপোনাৰ কৰি দিব প্ৰিণ্ট যদি এইফালে আহে আপুনি কৰি ল'ব পাৰিব এইটো কিনিব পাৰে 350 টকা বেটাৰী কানেক্ট কৰা আছে এডাল ৰচিদ দিয়া হৈছে বাছ অফ হৈ গ'ল কিবা অলপ খাই লওঁ ৰ'ব বহুত ভোক লাগিছে মানে তামাম ভোক এই খাবৰ বাবে অলপ বাহিৰৰ ফালে আহিছোঁ তো খাই লৈ যাম আৰু এতিয়া তো নিশ্চয় দেখি আছে আৰু শেষলৈ চাই থাকিব সেই বন্ধুসকল খালোঁ ল'লোঁ এতিয়া যাবলৈ ওলালোঁ আৰু আপোনালোককো বিদায়টো দিছোঁ এতিয়াই চ' গেটত 2 কপিমান ফটো উঠোঁ আৰু যাওঁ আজি আপোনালোকক দেখাইছোঁ ছয়গাঁও ৰাস মহোৎসৱ নিশ্চয় দেখা পাইছে আৰু নেক্সট টাইম আপোনালোকক দেখুৱাম ৰামপুৰ ৰাস মহোৎসৱৰ কিছু দৃশ্য আৰু যদি ভাল লাগিছে ভিডিঅ'টো তেতিয়াহ'লে এটা লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু থেংক ইউ ফৰ ৱাচিং বাই